Was it the voice? Was it the fire burning in me? হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ এটা ব্লগলৈ। বহুত দিনৰ মূৰত আহিছোঁ আকৌ। মানে আজি আমাৰ গাঁৱৰ কালী পূজা আজিৰ পৰা ষ্টাৰ্ট হৈছে। তিনিদিনীয়া কাৰ্যসূচী আছে, গতিকে আজি আছে আপোনাৰ শোভাযাত্ৰা, এনেকৈ কিবা কিবি আছে। গতিকে গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম, শেষলৈকে চাই থাকক। আৰু যাই আছোঁ এতিয়া, ইয়াৰ লগত আছে মোৰ অৰূপ, আমিতো যাই আছোঁ, তো চাই থাকক।
শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী শ্বিলঙৰে গধূলি নামি আহে শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী দুয়ো হাততে ধৰি কৰিছিলো ধেমালি জুৰি তীৰে পাৰত বহি নিজাতে শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী আজলি লাজুকী লতা ফুলৰে পাহি ফুলিছিলা কৰি যাতে সুবাসে ভৰি আজলি লাজুকী লতা ফুলৰে পাহি ফুলিছিলা কৰি যাতে সুবাসে ভৰি মোৰ সপোন গছকি নীলাহিয়া আজৰি মোৰ সপোন গছকি নীলাহিয়া আজৰি তোমাৰ কথা কৰি কৰিছো মই ভাগৰি প্ৰিয় বোলা মৰহি মনপতে শ্বিলঙৰে গধূলি গধূলি
জয় শ্রীরাম জয় জয় শ্রীরাম জয় শ্রীরাম জয় মা কালী কি জয় মা কালী কি মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা বিচাৰে তোমাৰ সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা ভাবে তোমাৰ কথাকে আপোনাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ভাল লাগিলে ধন্যবাদ আপুনি অহাৰ বাবে আমাৰ বহুত ভাল লাগিল ভাল লাগিলে আৰু আধ্যাত্মিক লাগিছে আৰু আশা কৰিছোঁ এই শ্ৰী শ্ৰী কালী পূজা ভাগ অনাগত সময়তো এইখন গাঁৱৰ হয় একতাৰ এক মাধ্যম বুলি কওঁ হয়। সুন্দৰ লাগিলে পৰিৱেশ মই সকলোৱে কাম কৰিছোঁ থেংক ইউ গোপনে দুটি প্ৰাণৰ মিলন হল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে হৃদয় জুৰুৱা তোমাৰে হৃদু নয়নে প্ৰণয়ৰ ৰহনে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হল মধুৰ লগন